নমস্কাৰ বন্ধু-বান্ধৱীসকল। আকৌ কেইটামান নতুন সাঁথৰ উত্তৰ লৈ আহিছোঁ। আপোনালোকে সাঁথৰবোৰ যদি জানে কমেণ্ট কৰিব। আজি প্ৰথমটো সাঁথৰ। অকলে থাকিলে নাপায় দেখা, লগ দিলে পায় দেখা। আন্ধাৰ দেখি ভয় খায়, পোহৰতহে দেখা পায়। বন্ধু-বান্ধৱীসকল ক'ব পাৰিবনে? যদি পাৰে কমেণ্ট কৰক। অকলে থাকিলে নাপায় দেখা, লগ দিলে পায় দেখা। আন্ধাৰ দেখি ভয় খায়, পোহৰতহে দেখা পায়। হয় বন্ধু-বান্ধৱীসকল, উত্তৰটো হৈছে ছাঁ। আজি দ্বিতীয়টো সাঁথৰ। কোন জন্তুৱে খোৱাৰ সময়ত কান্দে? বন্ধু-বান্ধৱীসকল ক'ব পাৰিবনে এনেকুৱা কি জন্তু আছে যিটো জন্তুৱে খোৱাৰ সময়ত কান্দে? যদি জানে কমেণ্ট কৰক। হয় বন্ধু-বান্ধৱীসকল, উত্তৰটো হৈছে ঘঁৰিয়াল। আজি তৃতীয়টো সাঁথৰ। এনেকুৱা কি কাম মানুহে মৰাৰ পাছতো কৰিব পাৰে? বন্ধু-বান্ধৱীসকল আপোনালোকে ভাবি পিনি কমেণ্ট কৰকচোন। এনেকুৱা কি কাম আছে যিটো মানুহে মৰাৰ পাছতো কৰিব পাৰে? বন্ধু-বান্ধৱীসকল ভাবিব পাৰিছেনে? উত্তৰটো হৈছে অংগদান, কাৰণ মানুহ এজনে মৰাৰ পিছত তেওঁ শৰীৰৰ অংগ দান কৰিব পাৰে। আজি তাৰ পিছৰ সাঁথৰ। অভিধানত কোনটো শব্দ ভুল বুলি লিখা থাকে? বন্ধু-বান্ধৱীসকল ক'ব পাৰিবনে অভিধান বা ডিক্সনাৰীত কোনটো শব্দ ভুল বা ৰং বুলি লিখা থাকে? যদি আপোনালোকে ভাবিব পাৰে কমেণ্ট কৰক। বন্ধু-বান্ধৱীসকল উত্তৰটো হৈছে ভুল, কাৰণ ভুল শব্দটো অভিধানত ভুল বুলিয়ে থাকিব আৰু ৰংটো ৰং বুলিয়ে থাকে। কি প্ৰাণীয়ে চকু বন্ধ নকৰাকৈ টোপনি যায়? বন্ধু-বান্ধৱীসকল আপোনালোকে ক'ব পাৰিবনে এনেকুৱা কি প্ৰাণী আছে যি প্ৰাণীয়ে চকু বন্ধ নকৰাকৈ টোপনি যাব পাৰে? যদি আপোনালোকে ভাবিব পাৰে বা উত্তৰটো জানে কমেণ্ট কৰকচোন। বন্ধু-বান্ধৱীসকল ভাবিব পাৰিছেনে? উত্তৰটো হৈছে সাপ আৰু মাছ। তলৰ ইমজিটোৱে এখন বাহনৰ নাম বুজাইছে। আপোনালোকে ক'ব পাৰিবনে বাহনখনৰ নাম কি? আপোনালোকে যদি ভাবিব পাৰিছে কমেণ্ট কৰকচোন। হয়, বাহনখনৰ নাম ট্ৰেইন, কাৰণ টি যোগ ৰেইন ট্ৰেইন। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।